আজি নেওতা পঢ়ো নেকি শিশু ধাৰাপাত আজি যোগ নেওতা পঢ়ো যিহেতু মোৰ কাইলৈ পৰীক্ষা আছে না নাই 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 কাইলৈ মই নেওতাটো পঢ়ি গ'লেহে পাৰিম চাগে আজি যোগ নেওতাটো পঢ়িলে পুৰা সলসলীয়াকৈ মুখস্থ কৰিলো কাইলৈ টেনশ্যন নাই আৰু আজি নেওতাটো অলপ সুৰটো আহি লওক একে একে দুই নাই নাই নাপায় নাপায় একে দুয়ে তিনি তিনি একে তিনি এক দুই তিনি চাৰি চাৰি নাই 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 নহ'ব আৰু মই যদি এনেকৈ নেওতা পঢ়ি না মোৰ বহুত দিন লাগি যাব এই 10 ঘৰ নেওতা পঢ়া মানে মই দাঢ়ি চুলি পকি আৰু বুঢ়া হৈ যাম নাই নাই কাইলৈ যিহেতু পৰীক্ষা আছে না কালি দিমাগ এটা লগাব লাগিব যাদু পানী চানী বনাব লাগিব নেকি মানে এনেকুৱা টাইপৰ যাদু পানী বনাম না যোনটোৱে মোৰ মানে দিমাগত একদম ফাই ফাই ষ্টাইল এটা মানে পাৱাৰ আনি দিব নেকি আমি এতিয়া যাদু পানী বনাব লাগিব হে মা সৰস্বতী আজি মোক আশীৰ্বাদ দিয়ক যে মই যাদু পানী এটা বনাওঁ হে মা সৰস্বতী কৃষ্ণ প্ৰভু দেই ওম নমঃ শিৱায় ওম নমঃ শিৱায় হে মা দুৰ্গা হে মা কালী আশীৰ্বাদ দিয়ক যে যোনটো মেডিচিন বনাবলৈ গৈছো আজি ফাই ফাই হৈ যায় যোনটোত পৰীক্ষাত মই উত্তীৰ্ণ কৰিব পাৰো 100ৰ ভিতৰত 99% পৰীক্ষাত লাভ কৰিব পাৰো স্থান মানে আৰু এনেকা দ্ৰব্যৰ কাৰণে আশীৰ্বাদ দিয়ক যোনটো মই বনাব পাৰো ওম হুলুলুলু বাবা নমস্তে বিৰাম জয় বিশ্বলিমালামনি সাইকাৰামানি শ্ৰীম যোনটো বস্তুৰ কাৰণে লাগিব পতঞ্জলি বিস্কুট যোনটো ৰামদেৱ বাবাই খায় रामदेव बाबा चिंटी पिला पतंजलि बिस्कुट दी मैं आज बनाम एना टाइपर जूस जोंटो फाटाफाटी हो जाए पतंजलि बिस्कुटर दिलु टुकुरा ओम नमः शिवाय बिलाही दिउ जोंटो किसाने बनाइছে जोंटो कोनो हार दिया নাই रासायनिक बस्तु दिया নাই हेतु बस्तु मैं खाले सागे बुद्धिमान हो যাব পাৰো ओम हुलुलुलु बाबा नमः शिवाय कला कला बांदर बिलाके जोंटो खाई कलगছত লাগি যায় মা कसम फाटासिटा हो जाए ओम कलर बाकलिটো গুছাই পেলাই দিম নহলে মই আনে পেটত মহাতি হৈ যাব পাৰে ভগৱান নাই 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 হুলুলুলু বাবা নমঃ শিৱায় নমঃ মান্যা কল বাকলি দি দিলো এটা মই গংগা জল যোনটো পাতালৰ পৰা আহিছে পাতালৰ পৰা যোনটো পানীটো আহিছে দেখিছেনে একেবাৰে পিওৰ 100% ৰ পৰা 99% চাগে পিওৰ আছে চাগে কলা বাকলি থৈ দিলো দেই ओम नमः शिवाय गंगा जलम सलमेना सनिका चामुंडेसा ओम অলপ চলপ পানী দি দিওঁ যোনটো মিক্সিত পিছিব লাগিব এটা মই দিলো ओम नमः शिवाय हुलুলুলু বাবা ओम नमः शिवाय এটা মই এতিয়া ओम কৃষ্ণ ভগৱান এটা মই মিক্সিত পিছিব লাগিব ओम नमः शिवाय এটা মই মিক্সিত ঢাকনিটো মাৰি দিওঁ ओम नमः शिवाय हुलुलुलু बाबा मिक्सित दिलो ओम शिवाय মানে শ্রী এতিয়া মই হুলুলুলু বাবা চিন্তি পেলাই এতিয়া ঔষধটো খাব লাগিব ওম নমঃ শিৱায় হুলুলুলু বাবা জবানি শিৱায় ওই খতৰনাক মেডিচিন বনিছে এতিয়া যোনটো খালে মই কাইলৈ চাগে পাছ হৈ যাম হে ভগৱান এইবাৰ দিয়ক এতিয়া মই যোনটো অমৃত গ্ৰহণ কৰিব কাৰণে গৈছে আপোনাৰ নাম চিন্তি পেলাই মই গৈছো যে ভগৱান নমঃ শিৱায় ওম নমঃ শিৱায় একদম খতৰা মেডিচিন হৈছে পট্টজলম নমঃ শিৱায় ওম স্কলম চলিয়া হে ভগৱান নমঃ শিৱায় হে মাৰু ড্ৰেক্সৰ মেনা Vitamin A plus B whole square ফাটাফাৰিম নমঃ শিৱায় ও মুছত বহুত ভক্তি আহি গ'ল ডাবলে জাম মোৰ বহুত শক্তি আহি গৈছে এতিয়া একে একে 2 3 একে 10 5 ৰে মাৰি দিছে বাপেকে ওম নমঃ শিৱায় হেল্ল' দোস্ত অসমীয়াত কথা আহাৰ আছে আপোনালোকে নিশ্চয় জানে অংক হলে জংক পংক ভূগোল দিলে টান হেডমাষ্টাৰ মাৰ খটকে আৰে মৰি যোৱাই ভাল এই অংক জংক খেল খেলিবৰ কাৰণে আজি গৈ আছো আপোনালোকক একেবাৰে ভিডিওটো লাষ্টলৈকে চাব তো অলপ দেৰি নকৰাকে আমাৰ ভিডিওটো আজি ষ্টাৰ্ট কৰিলো হেল্ল' দোস্ত আকৌ এটা ঝাকাছ ভিডিওলৈ মোৰ চেনেল আকাশ দি ব্লগছ লৈ স্বাগতম জনাইছো আজি এই ভিডিওটো অলপ বেলেগতকৈ বেলেগ হ'বলৈ গৈছে খালি ভিডিও মে अंत जरूर बने रहिएगा आज ये भिडिओ बहुत खतरनाक हबले गइছে আৰু আপোনালোকক আজি অংক জংক পংক খেল দেখো আৰু যোনটো আপোনালোকক মাথা হিলাই দিব তো বলক আমি অলপ দেৰি নকৰাকে আৰম্ভ কৰি দিও অংক খেলটো চাওক আপোনালোকে ভালদৰে শুনিব খেলটো তো আপোনালোকে মনত সংখ্যা ভাবক 1 ৰ পৰা 10 লৈকে 10ৰ ভিতৰত যিকোনো সংখ্যা ভাবক মানে
5 ভাবক 4 ভাবক মানে এনেকৈ যিকোনো এটা সংখ্যা ভাবিব 1 পৰা 10 ৰ ভিতৰত এটা সংখ্যা ভাবক আৰু যোনটো আপোনালোকে সংখ্যাটো ভাবিছে সেই সংখ্যাটো মনতে ডাবল কৰি দিয়ক মানে ধৰিলে মই কৈছো আপোনালোকে যদি 5 ভাবিছে সেই 5 সংখ্যাটো ডাবল কৰি দিয়ক सेम 5 लग মানে ডাবল কৰি 10 আপুনি মনে মনে ৰাখিব বা লিখি কৰি থৈ দিব হা তো ভাবি পেলাই ডাবল কৰিলে হা তাৰ পিছত আপোনালোকক মই মানে সংখ্যা এটা দিম আপোনালোকক সংখ্যা 8 এটা সংখ্যা দিলো তো মই দিয়া সংখ্যাটো আৰু আপোনালোকে লোৱা সংখ্যাটো যোনটো প্ৰথম সংখ্যাটো ভাবিছিল না সেই সংখ্যাটো ডাবল কৰা সংখ্যাটোৰ লগত আৰু মোৰ সংখ্যাটো যোগ কৰি দিব মানে তিনটা সংখ্যা যোগ কৰি দিব মই দিয়া আপোনালোকে ভাবা দুটা যোগ কৰিলে তো যোগ কৰি টোটাল এটা নম্বৰ পাইছে না তো টোটাল নম্বৰটো আপোনালোকে 50-50 কৰি দিয়ক মানে আধা আধা কৰি দিয়ক যদি আপোনাৰ টোটাল পাইছে 30 তা 30 ৰ আধা 15 তা হেনেকা টাইপৰ কৰি লওক তো কৰিছে তো এটা কৰি পেলাই আপোনালোকে কি কৰক এক ভাগ সংখ্যাটো নাইকিয়া বুলি ভাবক ধৰি লওক 30 পাইছে 30 আধা আধা কৰি পেলাই 15 পাইছে এটা 15টো নাইকিয়া বুলি ভাবক তো ভাবিলে তো আপোনালোকৰ আধা সংখ্যাটো আছে না আৰু আপুনি যোনটো প্ৰথমত সংখ্যাটা ভাবিছিলে না আপোনালোকক কৈছিল যে প্ৰথমে এইটো সংখ্যাটো ভাবক 1 পৰা 10 ৰ ভিতৰতে আপোনালোকে ভাবিছিলে সেই সংখ্যাটো তাৰ পৰা মাইনাস কৰি দিয়ক থাকা সংখ্যাৰ পৰা 50-50 কৰা আধা সংখ্যা দিয়ে ৰাখিব দিছিল যে সেই সংখ্যাটো এটা আপুনি ভাবা সংখ্যাৰ পৰা মাইনাস কৰি দিয়ক আপোনালোকে বুজি পাইছে নে নাই দোস্ত তা বুজি পাইছে তা এই ভাবাটো সংখ্যাটো মাইনাস কৰি দিয়ক যোনটো আছে সেইটো সংখ্যাৰ পৰা মাইনাস কৰি কিবা এটা উত্তৰ পাইছে তা আপোনালোকে এই শুদ্ধ উত্তৰটো ওলাব 4 হৈছে উত্তৰটো হৈছে নে দোস্ত হৈছে যদি কমেন্টত লিখি দিব যে হৈছে উত্তৰটো তো চাওক উত্তৰ আকৌ অংকটো মই ভালদৰে কৈ দিছো কেনেকা টাইপৰ হ'ব আপোনালোকে মনত এটা সংখ্যা ভাবক 1 পৰা 10 ৰ ভিতৰত তো ভাবাৰ পিছত সেই সংখ্যাটো ডাবল কৰি দিয়ক মই আকৌ এবাৰ কৈ দিছো দে দোস্ত আপোনালোকে পাহৰি যাব পাৰে বিভিন্ন সংখ্যা যে লৈছে 1 পৰা 10 ৰ ভিতৰত এটা সংখ্যা লৈছে সেই সংখ্যাটো ডাবল কৰক তো ডাবল কৰাৰ পিছত মই দিছো আপোনালোকক 8 সংখ্যাটো তো 8 সংখ্যাটো আৰু আপোনালোকে ভাবা সংখ্যাটো লগত ডাবল কৰাৰ পিছত এটা টোটাল নম্বৰ পাইছে আৰু টোটাল নম্বৰটো আপোনালোকে আধা আধা কৰি দিয়ক মানে 50-50 কৰি দিয়ক তো আধা সংখ্যাটো নাইকিয়া বুলি ভাবক আৰু আধা বৰ্তমান যোনখিনি সংখ্যাখিনি আছে আপোনাৰ ওচৰত আপুনি প্ৰথমে এটা সংখ্যা ভাবিছিলে সেই সংখ্যাটোৰ পৰা মাইনাস কৰি দিয়ক তো মাইনাস কৰি যোনটো উত্তৰ পাইছে একেবাৰে হৈছে শুদ্ধ উত্তৰটো 4 আপোনালোকে আকৌ আচৰিত হৈছে কেলে 4 হৈছে আপোনালোকক কৈ আছো ফুল ডিটেইলছ আপোনালোকে জানি আচৰিত পাই যাব তো উত্তৰটো কৈ দিও নেকি দোস্ত কৈ দিও আৰু আপোনালোকে দেৰি নকৰকে সব উত্তৰটো এনেকা টাইপৰ আপোনাৰ মই যে যোনটো সংখ্যাটো দিছো আপোনালোকক তো সেই সংখ্যাটি আপোনালোকক খেলাই থাকে গম পাইছে তো মই যিটো সংখ্যাটো ধৰি লওক 8 দিছো না সেই সংখ্যাটোকে আপোনাক খেলাই কৰি মানে উত্তৰটো উলাই দিও 4 তো কেলে 4 উলাইছে আপোনালোকে গম পাইছে নে এতিয়াও ধৰিব পৰা নাই তো 4 উত্তৰটো সদায় মই যোনটো সংখ্যাটো দিও তাৰ আধা সংখ্যা উত্তৰে হ'ব সেইটো উত্তৰে ওলাব আপুনি যেনেকৈ অংক কৰি লওক 10 ৰ আধা 5 ওলাব উত্তৰটো মই যদি আপোনাক 10 দিলেহেঁতেন 5 উত্তৰ ওলালেহেঁতেন যদি 8 দিছো তো 4 ওলাইছে তো যেনেকৈ 5 দিলে তাৰ আধা কিমান হ'ব ওলাব 2.5 2.5 মানে আঢ়ৈ তো শুদ্ধ উত্তৰ আঢ়ৈ হ'ব মানে এটা সংখ্যা হ'ব আধা আধা নহ'ব তো গম পাইছে নে 10 ৰ আধা যেনেকৈ 5 তো সদায় আধা উত্তৰটো হয় তো গম পালে নে আজি খাতৰা খেলটো কেনেকৈ লাগিছে সদায় আধা আধা হ'ব তো আপোনালোকে এই খেলটো ভালদৰে বুজিছে যদি আপোনালোকৰ দোস্তক অলপ চিয়েটে কৈ দিব আৰু লগৰ ইয়াক আজি জংক পংক খেলটো কেনেকৈ লাগিলে তা কবে কমেন্টত আৰু আজি ভিডিওটো এইখিনিতে সামৰণি মাৰিছো অলপ মানে টিকলো আৰু হ'ল আৰু অংকটো আপোনাক অলপ এন্টাৰটেইনমেন্ট দিয়ালো প্ৰথম ভাগত তো কেনেকৈ লাগে আপোনালোকে ক'ব তো আজি ভিডিওটো এইখিনিতে সমাপ্ত কৰিছে তো যদি ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব অল নটিফিকেশন অন কৰিহে সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে এই অংকটো আজি যিমান পাৰে মানে মোৰ জংক পংকটো একদম শ্বেয়াৰ কৰি দিয়ক ফাটাফাটি আৰু দোস্ত জলদি 10K কৰি দিব আৰু দে তো যদি ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব অল নটিফিকেশন অন কৰি সাবস্ক্ৰাইব কৰিব আৰু আহিবলগীয়া নতুন ভিডিও ধামাকে দাৰ আহিবলৈ গৈ আছে তো অলপ দেৰি নকৰাকে টিল দেন টাটা বাই কৰি দিছো জয় হিন্দ জয় ভাৰত আকৌ নেক্সট ভিডিওলৈ ধামাকা ভিডিওলৈ লগ পাই আছো দোস্ত